এইটো বাংলা বাই বাই কৰিছোঁ। ইয়ালৈ অহা 1 বছৰ হৈছিলে। এইটো বাংলাত 1 বছৰ দিন থাকিলোঁ আৰু এতিয়া আকৌ বেলেগ এটা দিছে, তাতে যাম এতিয়া। বেয়াটো লাগিছে বাৰু। আপোনালোকক অলপ দেখাই দিওঁ অকণমান। ইয়াতে আমি 4টা ফেমিলি আছিলোঁ। ইয়াত তলত এটা, ওপৰত এটা আছিলোঁ, আৰু সেইটো চাইডে ওপৰত আমি আছিলোঁ, ইয়াত তলত এজন থাকে। ইয়াতে আছিলোঁ। আপোনালোকক অলপ দেখাই দিওঁ মানে ভিডিঅ'টো কেতিয়াবা চাব পাৰিম। সেইটো আধা আধি পেকিং কৰা হৈ গ'ল, লৈ গ'লোঁ আধা বস্তু। এতিয়া আৰু অলপহে আছে, ফুলবিলাক আছে আৰু। এইখন আছিলে বাৰাণ্ডা, এইটো লিভিং ৰুম আছিলে আপোনাৰ। তাৰপিছত এইটো আছিলে কিটচেন। এতিয়া কিটচেনৰ বস্তু চব লৈ যোৱা হ'ল। আপোনাৰ এইটো বেডৰুম আছিলে। মনত পৰিব কেতিয়াবা চালে মানে। আৰু এইফালে বাথৰুম আছিলে, এইটো বাথৰুম হয়। আৰু এইটো ষ্ট'ৰ ৰুম। এতিয়া যোনজন আমাৰ ঠাইত আহিব তেখেতৰ বস্তু ইয়াত থৈ গৈছে। সেইফালে পিছফালে বাৰাণ্ডা আছিলে। এনেকেই আছিলোঁ আৰু কেতিয়াবা মনত পৰিব চাবলৈ, সেইকাৰণে ভিডিঅ'টো বনাই ৰাখিছোঁ। এইটো পিছফালে এনেকুৱাই আছিলে আৰু চাই এনেকৈ থকা।